সেই দুটাই ৰাস্তা শুক্লেশ্বৰ কৰিছে 45টা ৰাস্তাৰ ভিতৰত সেইবিলাক কথা গতিকে ইমানুৱেল মুছাহাৰী হ'ল বাজি গাই গাখীৰ নোলায় কি ক'ব ছাৰ যিটো ইণ্ডিপেণ্ডেণ্ট এতিয়া নমিনেশ্যন দিয়া হ'ল ছাৰ অহা দিনত কেনেকৈ কাম কৰিবলৈ এতিয়া হাতত লৈছে ঐক্য উন্নয়ন আৰু একতাৰ স্বাৰ্থত মই তামোলপুৰ মানে বিধানসভা অঞ্চলৰ প্ৰত্যেকখন গাঁওবিলাকত যাতে মই উন্নয়ন কৰিব পাৰে সেইটো আশা লৈ মই এইবাৰ 58 নং তামোলপুৰ বিধানসভা সমষ্টিত মই নমিনেশ্যন ফাইল কৰিছোঁ যোৱাকালি বিপিৰ দলত থাকি পেলাই বা এজন অৰ্কাছ হৈ পেলাই কিয় ইণ্ডিপেণ্ডেণ্ট খেলিব লগা এইটো আমাৰ কিবা এটা নিশ্চয় ৰণকৌশল আছে আমি নতুনকৈ মিত্ৰজোঁটত চামিল হোৱাৰ কাৰণে যিটো যোজা হৈ আছে ইয়াৰ কাৰণে হয়তো তামোলপুৰত আমাৰ মাননীয় হাগ্ৰামা মহিলাই ডাঙৰীয়াই প্ৰাৰ্থিত্ব দিব নিদিব এইটো ডিচিশ্যন ল'ব পৰা নাই আৰু মই ইণ্ডিপেণ্ডেণ্ট যিটো নমিনেশ্যন দিছে সেইটোতো আমাৰ মাননীয় হাগ্ৰামা মহিলাই ডাঙৰীয়াই মোক এতিয়াও মানে খেলিব নালাগে বুলিও কোৱা নাই খেল বুলিও কোৱা নাই কোনো তামোলপুৰ জিলাৰ মানে আমাৰ নেতৃবৃন্দ BPF দলৰ নেতৃবৃন্দ সকলো কোনো ইনফৰমেশ্যন দিয়া নাই খেলিব নেখেলিব হয়তো কিবা এটা সমস্যা হৈছে যোৱা 4 ছেপ্টেম্বৰ তাৰিখে CWC মিটিঙত যিখিনি মানে ঘোষণা কৰিছিল তাত গোসাইগাঁও সমষ্টিত আমাৰ BPF দলৰ প্ৰাৰ্থী দিয়া কথা ইতিমধ্যে যোৱাকালি নমিনেশ্যন ফাইল কৰিছে ঠিক তেনেকৈ ভৱানীপুৰত BJPক ছাপোৰ্ট কৰাৰ কথা ছাৰে কৈছিল আৰু তামোলপুৰটো এতিয়ালৈ ডিচিশ্যন ল'ব পৰা নাই এই কথাটো কৈছে হয়তো কিবা এটা সমস্যা আছে তাৰ মাজতে মই আজি আমাৰ তামোলপুৰ জিলা BPFৰ যিবিলাক নেতা যিবিলাক কৰ্মী যিবিলাক ভোটাৰ্ছ আৰু তামোলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত 4টা ব্লক কমিটি আছে BPFৰ সকলো নেতা কৰ্মীৰ আৰু যিবিলাক শুভাকাংক্ষী তেখেতসকলৰ মানে প্ৰবল দাবীত মই ইণ্ডিপেণ্ডেণ্ট হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে স্থিৰ কৰিছোঁ ইণ্ডিপেণ্ডেণ্ট হ'লে ভিতৰে হাগ্ৰামা মহিলাই আপোনাৰ ছাপোৰ্ট কৰিব বুলি আমি শুনি পাইছোঁ হাগ্ৰামা মহিলাৰীটোতো কোকৰাঝাৰত থাকে ছাৰে মোক ভোট দিব নোৱাৰে কিন্তু তামোলপুৰৰ ৰাইজে দিব তামোলপুৰৰ ৰাইজে দিব গতিকে মই আশা কৰিম হাগ্ৰামা ছাৰৰ মানে ছাপোৰ্ট মই বিচাৰিম মই হাগ্ৰামা মহিলাৰী ছাৰৰ বা BPF দলৰ ছাপোৰ্ট মই নিশ্চয় বিচাৰিম আৰু এতিয়াও বিচাৰি আছোঁ আৰু BPF দলৰ যিমান সমৰ্থক আছে যিমান আমাৰ নেতা আছে কৰ্মী আছে মোক ছাপোৰ্ট দিব ইয়াতে তামোলপুৰ সমষ্টি আমি দেখিবলৈ পাইছোঁ যিটো BTR চিফ আছে অসম যিটো স্পীকাৰ বিশ্বজিৎ দৈমাৰী আছে বিভিন্ন যিটো MCLA আছে ইয়াত কেনেকৈ বিজয় হ'ব বুলি আমি আশা কৰোঁ UPPL আজি 9 মাহ চৰকাৰ চলাইছে যোৱা BTC নিৰ্বাচন যিখিনি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই আজি তেখেতে প্ৰত্যেক মানে শিক্ষিত যুৱক যুৱতীসকলক চাকৰি দিয়াৰ কথা কৈছিল কিন্তু BTCত থকা যিটো এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এইটো ভেকেঞ্চি আছিল এইবিলাকত আজি BTCৰ বাহিৰৰ ল'ৰা ছোৱালী আজি BTCত এপইণ্টমেণ্ট লৈছে টেটৰ জৰিয়তে কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যেতিয়া চৰকাৰ চলাইছিল মানে BTCত মানে বাহিৰৰ কোনো কেণ্ডিডেটে BTCত মানে চাকৰি পোৱা নাছিল BTC অঞ্চলৰ ল'ৰা ছোৱালী চাকৰি পাইছিল তো সেইবিলো মানে প্ৰমোদ বড়ো ডাঙৰীয়াই বাহিৰৰ ল'ৰা ছোৱালীক BTCত সোমাই লৈছে BTCৰ ল'ৰা ছোৱালী চাকৰি পোৱা নাই এইটো এটা ক্ষোভ আছে যোৱা নিৰ্বাচনত সেল্ফ হেল্প গ্ৰুপবিলাকক ৭৫,০০০কৈ পইচা দিয়াৰ কথা কৈছিল আজি আমি দেখা নাই আজি প্ৰমোদ বড়ো ডাঙৰীয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বহুখিনি বেয়া কথা কয় মানে কাৰাপশ্যন কৰাৰ কথা কয় উন্নয়ন হোৱা নাই বুলি কয় এইটো মিছা কথা আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিটো ৰাস্তা বনাইছে দলং বনাইছে এইটোতে গাড়ী দৌৰায় আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই য'ত মানে BTC এছেম্বলি ছেক্ৰেটাৰিয়েট বনাইছে তাতে বহি পেলাই তেখেতসকলে কাম কৰি আছে আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই CIT আনিছে আজি আমাৰ ল'ৰা ছোৱালীবিলাকে MTech লৈ পঢ়িব আছে BTech MTech ইয়াতে পঢ়িব পাৰে আগত BTech পঢ়িছিল CIT আজি ডিম ইউনিভাৰ্চিটিলৈ আপগ্ৰেড কৰাৰ পিছত আজি MTech ইয়াতে পঢ়ি আছে আমাৰ তাত আজি BB ইঞ্জিনিয়াৰিং কলেজত আমাৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিং পঢ়ি আছে আজি মেডিকেল কলেজ কোকৰাঝাৰ বেচৰগাঁৱত বনাই আছে তাত আমাৰ ল'ৰা ছোৱালী তাতে ডক্টৰ পঢ়িবৰ কাৰণে সুবিধা পাব আজি নাৰ্ছিং কলেজ অলৰেডি বনাইছে আজি স্পৰ্টছ একাডেমি বনাইছে BTCত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মানে কি কয় পলিটেকনিক কলেজ বনাইছে
বিভিন্ন জাগাত আজি গেষ্ট হাউচ বনাইছে আজি দিল্লীত 2টা মানে ৱেষ্ট বেংগলত 2টা আজি অসমত 2টা আজি বেংগলত মাটি কিনিছে হা চেন্নাইত মাটি কিনিছে আজি হাগ্ৰামা মহিলাই ডাঙৰীয়া এইখিনি উন্নয়ন কৰিছে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া আজি একো কাম কৰিব পৰা নাই তেখেতে আজি ডাঙৰ কামৰ কাৰণে ফিটা কাটিব পৰা নাই তেখেতে কি কৰিছে এতিয়া 5 কেজি চাউল লয় 2 কেজি মানে পচা আলু 2 কেজি মান আপেল পচা আলু পচা আপেল 2 কেজি মান মানে পিঁয়াজ পচা পিঁয়াজ দি পেলাই এতিয়া টাইম পাছ কৰি আছে গাঁৱত যদি 50 ঘৰ আছে 50 ঘৰ যদি আছে তাতে এটা ঘৰত বা মানে মোৰ আগৰ পুৰণা শুক্লাই চেৰপাং অঞ্চলত এতিয়াওতো তেখেতক মই দেখা নাই কিন্তু ক'ৰবাত জাগাত দুখীয়া ঘৰত যাই পেলাই এনেকুৱা কৈছে তেখেতে ক'ব পৰা নাই আপোনাক ঘৰ দিম আপোনাৰ ল'ৰাক চাকৰি দিম আপোনাক এইখিনিমান IBS দিম বুলি ক'ব পৰা নাই এইটো কোৱা আমি দেখা নাই কিন্তু সেই 5 কেজি মানে চাউলেদি বুৰকাব গৈছে এইবিলাক এনেকৈ কৰি তেখেতে টাইম পাছ কৰিছে এইবিলাক কথা উন্নয়নৰ একো কৰিব নাই হাগ্ৰামা মহিলাই ডাঙৰীয়া যিখিনি কাম কৰি আহিছিল যিবিলাক কনষ্ট্ৰাকশ্যনটো কমপ্লিট হোৱা নাছিল কৰি আছে আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছিল এইবিলাক এতিয়া কমপ্লিট হৈছে এইবিলাক ফিটা কাটি আছে হাগ্ৰামা মহিলাই যিখিনি চেংচন কৰি আহিছে এইবিলাক কথা কিন্তু নতুনকৈ আমি এইটো দেখা নাই এতিয়া কি ক'ব যিহেতু ছাৰ আমি শুনি পাইছোঁ যে তামোলপুৰ সমষ্টিত অসমৰ যিটো চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেম্পিঙৰ কাৰণে আহিব আৰু আমি জানো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অহালৈকে মানুহ যিটো মন আমাৰ আইতা ল'ৰা ছোৱালী বিভিন্ন মনত বেলটাই যায় বোলে বিজেপি হৈ যায় বা ইউপিএল হৈ যাব ইয়াৰ বিষয়ে কেনেকৈ আপুনি প্ৰচাৰ চলাব বুলি কয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব যেতিয়া মানুহ হ'ব আৰু তেখেতে যি কৰিব ইচ্ছা যায় কৰিব পাৰে যি কয় সেইবিলাক কথা তাৰে মাজত ৰাজনীতিটো অলপ চিধাকৈ নাযায় ৰাজনীতি চিধাকৈ নহয় আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিলে যে সকলোৱে বিজেপি মানে ইউপিবিলাক ভোট দিব এইটোতো মই দেখা নাই কিন্তু এইটো মই দেখা নাই ৰাজনীতি ইমান চিধাকৈ নহয় অলপ জটিলতা আছে ঠিক আছে থেংক ইউ যিহেতু নিজে ইণ্ডিপেণ্ডেণ্ট বা বিজেপি থাকিবলৈ ইণ্ডিপেণ্ডেণ্ট খেলিবলৈ কৈ আছে কি ক'ব ইয়াৰ বিষয়ে যিটো বহুত দিনৰ BPF কৰি আহি যে ইণ্ডিপেণ্ডেণ্ট খেলৰ পৰ্যায়লৈকে আহিছে হয় যোৱাকালি মই ইমানুৱেল মুছাহাৰী ডাঙৰীয়াৰ ষ্টেটমেণ্ট এটা দেখিছোঁ তেখেতে বোলে 5বাৰ নমিনেশ্যন দিছে যোৱাকালিৰ পৰা 4বাৰ জিকিছে এইবাৰো জিকিব বুলিছে হয় তেখেতে কোৱা কথা 4বাৰ জিকাটো হয় সেইটো হয় কিন্তু 5মবাৰ জিকাটো এইটো অবাস্তৱ কাৰণ ৰাইজে তেখেতক বহুত সুবিধা দিছিল তেখেতক ভোট দি পেলাই তেখেতক 4বাৰ জিকাইছিল কিন্তু 4বাৰ জিকি তেখেতে তামোলপুৰ অঞ্চলত কি উন্নয়নৰ কাম কৰিছিল নিজৰ সমষ্টিত এইটোহে মানে ক'ব লগা কথা মই তেখেতক প্ৰশ্ন কৰিছোঁ তেখেতে মানে 2বাৰ MLA হ'ল তাৰ আগত 2বাৰ EM আছিল তেখেতৰ কাৰ্যকালৰ সময়ত কিয় আজি পাগলা নদীত দলং বনাব নোৱাৰিলে তেখেতৰ সমষ্টিৰে এই জামুগুৰিৰ পৰা এইফালে আমবাৰী হৈ শিমলুগুৰি যোৱাত যিটো মানে দাৰাঙ্গা নদী আছে এই দাৰাঙ্গা নদীত তেখেতে দলং বনাব পৰা নাই এই শিমলুগুৰি গাঁৱৰ পিনে একদম আনন্দ বজাৰ যোৱা ৰাস্তাবিলাক পাকা কৰিব পৰা নাই কুমাৰীকাটাৰ পৰা গুৱাহাটীলৈ অহা ৰাস্তাত ভায়া কাউলি মটংকা নদী ইমান ডাঙৰ নদী তাত দলং বনাব পৰা নাই 4 বছৰ জিকি আৰু শুক্লাই নদীত এখন দলং বনাব পৰা নাই বৰলীয়া নদীত এখন দলং বনাব পৰা নাই দেওচুঙা নদীত এখনো দলং বনাব পৰা নাই নাওবান্ধা নদীত এখনো দলং বনাব পৰা নাই আৰু তাক ভোটি কি লাভ আছে হা ইয়াক MLA বনাই কি লাভ আছে এইটো হ'ল বাজিগাই ইমানুৱেল মুছাহাৰী হ'ল বাজিগাই মই BTCত 15 বছৰ শাসন কৰা সময়ত মোৰ সমষ্টিত মই 500তকৈ অধিক দলং মই বনাইছোঁ শুক্লাই চেৰপাঙৰ তেখেতৰ সমষ্টিত পৰিছিল তামোলপুৰ বিধানসভা সমষ্টিত মাত্ৰ 6 মিটাৰ এখন দলং বনাইছে মই য'ত 500তকৈ অধিক মই দলং বনাইছোঁ এইবিলাক কথা শুক্লাই চেৰপাঙত তেতিয়া মই MCLA EM থকা সময়ত 45টা ৰাস্তা হৈছিল তাৰে ভিতৰত ইমানুৱেল মুছাহাৰীয়ে মাত্ৰ 2টা ৰাস্তা এটা 1 কিলোমিটাৰ আছে এইটো এতিয়া জয়ী হৈ গ'ল নাই আৰু এটা নৌকাটাৰ পৰা ঢেকীপুটালৈ যোৱাত এটা আমাৰ বৰ্তমানৰ মানে স্পিকাৰ তেতিয়া MP আছিল দুইজনে ফিটা কাটিছিল কাৰ অৱদান আছে মই নাজানো ইমানুৱেলৰ আছিল না বিশ্বজিৎ দৈমাৰীৰ আছিল সেইটো মই নাজানো সেই দুটাই ৰাস্তা শুক্লাই চেৰপাং কৰিছে 45টা ৰাস্তাৰ ভিতৰত এইবিলাক কথা গতিকে ইমানুৱেল মুছাহাৰী হ'ল বাজিগাই গাখীৰ নোলায়